নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। এফালে চৰকাৰে ৰুইছে গছ, আনফালে কাটিছে মূল্যৱান গছ। আৰু এফালে অমৃত বৃক্ষৰোপণ, আনফালে খুদ চৰকাৰে কাটিছে গছ। বন্ধু-বান্ধৱীসকল, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত হাল চেগুন কাটি তলয়ং কৰিছে চৰকাৰে। দেখিবলৈ পোৱা গৈছে যে বকুৰ বন্দাপাৰা হাকাতি হিংৰাত ৰাষ্ট্ৰীয় ঘাইপথত কাটিছে প্ৰকাণ্ড মূল্যৱান গছ। আৰু মানৱ জাতিক অক্সিজেন যোগান ধৰি জীয়াই ৰখা গছ অতি নিৰ্দয়ভাৱে কাটি পেলাইছে চৰকাৰে। আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এইবাৰ থকা আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা প্ৰকাণ্ড গছসমূহ কাটিছে প্ৰশাসনে। আৰু বকুৰ সুন্দৰ চিৰসেউজ পথসমূহত থকা গছ কাটি শেষ কৰিলে চৰকাৰে বুলি এক ডাঙৰ ভয়ানক দৃশ্য দেখিবলৈ পোৱা গৈছে। আৰু খবৰ পোৱা মতে হাল চেগুনকে ধৰি অন্যান্য প্ৰজাতিৰ গছো কাটি শেষ কৰিলে প্ৰশাসনে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে প্ৰকৃতি ধ্বংস কৰিবলৈ বিচাৰিছে নেকি চৰকাৰে? আজিৰ পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ডাঙৰ খবৰ। ৰাজনৈতিক দলে ক'ৰ পৰা কিমান চান্দা লাভ কৰিছে বুলি এক ডাঙৰ প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে। বিজেপি আৰু কংগ্ৰেছ সহ ৰাজনৈতিক দলক এইবাৰ উভতি ধৰিলে উচ্চতম ন্যায়ালয়ে। দৰ্শকসকল, 2023 চনৰ 30 ছেপ্টেম্বৰলৈকে চান্দাৰ তথ্য বিচাৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। আৰু আদালতত 2023 চনৰ চান্দাৰ সকলো তথ্য জমা দিবলৈ নিৰ্দেশ দিছে মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে। আৰু ক'ৰ পৰা ৰাজনৈতিক দলে চান্দা লাভ কৰিছে তাৰ তথ্য দিব লাগিব উচ্চতম ন্যায়ালয়ক। আৰু এইবাৰ বন্ধ লিফাফাত চান্দাৰ সকলো তথ্য জমা দিবলৈ নিৰ্দেশ দিছে মুখ্য ন্যায়াধীশে। ভাৰতীয় নিৰ্বাচন আয়োগক এক প্ৰকাৰে সকিয়নি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, মুছলমান ল'ৰা ছোৱালীয়ে মাক দেউতাকক সন্মান কৰিব নাজানে। আৰু মাক দেউতাকক সন্মান নকৰা মুছলমান সন্তানে কাম কৰে 5 ষ্টাৰ হোটেলত বুলি এক ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজমলে ক'লে 5 ষ্টাৰ হোটেলত চুইপাৰৰ কাম কৰে মুছলমান সন্তান সকলোৱে, কিন্তু পিতৃ মাতৃক সেৱা কৰিব নাজানে মুছলমান সন্তানে। আজমলে মুছলমান সমাজক আহ্বান জনাইছে যে মুছলমানে নিজৰ সন্তানক শিক্ষিত কৰি তুলিব লাগে। লগতে তেওঁ মন্তব্য কৰি কয় যে ঘৰত নিজৰ পিতৃক সেৱা নকৰে মুছলমান সন্তানে। আৰু মুছলমানৰ এই অৱস্থাত কান্দিব লাগে, লাজ লাগিব লাগে বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে ক'লে যে মুছলমানৰ ছোৱালী কাৰ সৈতে পলাই যায় সেয়াও পিতৃ মাতৃয়ে নাজানে। এই মুহূৰ্তত দিব লৈছো এটা যুদ্ধৰ খবৰ। ইজৰাইল আৰু হামাছৰ যুদ্ধত প্ৰাণ হেৰুৱাইছে নিৰীহ হাজাৰ শিশুৱে। হয়, আপোনালোকে ঠিকেই শুনিছে, মুঠ 25 দিনৰ ভিতৰত পেলেষ্টাইনৰ শিশু মৃত্যু হৈছে 3600। আৰু ইতিমধ্যে গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰিছে এই তথ্য। আৰু বায়ুসেনাৰ আক্ৰমণ, স্থলপথেৰে কৰা আক্ৰমণত বহু নিৰীহ শিশুৰ মৃত্যু হৈছে বুলি এক ডাঙৰ খবৰ আহি পৰিছে। লগতে এই আক্ৰমণত গাজাৰ এজন সাংবাদিকৰো মৃত্যু হৈছে, লগতে তেওঁৰ পৰিয়ালটো প্ৰাণ হেৰুৱাইছে। 2024ত পৃথিৱী ধ্বংস হ'ব নেকি? বাবা বাংগাৰৰ এক ভয়ানক ভৱিষ্যতবাণী। বাবা বাংগাৰৰ ভৱিষ্যতবাণী মতে ঠাণ্ডা ঠাইসমূহ গৰম হৈ পৰিব আৰু গৰম ঠাই হৈ পৰিব ঠাণ্ডা। আৰু 2024 চনত প্ৰকৃতিয়ে দেখুৱাব ভয়ংকৰ ৰূপ। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। গুৱাহাটীত যদি 3 দিন মিয়া নাথাকে তেনেহ'লে গুৱাহাটী হৈ পৰিব অচল। আৰু মিয়া নাথাকিলে খাব নাপাব শাক পাচলি বুলি এক ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে ক'লে মিয়া নাথাকিলে নাপাব ঘৰ নিৰ্মাণ কৰা মানুহ। আৰু 3 দিন মিয়া নাথাকিলে গুৱাহাটী কবৰস্থান হৈ পৰিব। লগতে তেওঁ মন্তব্য কৰি কয় যে মিয়া নাথাকিলে ক'ৰ পৰা তেওঁলোকে মাছ খাব। আৰু ক'লে যে ইছলামক শেষ কৰিব পৰা পৃথিৱীত কোনো শক্তি নাই।